মৰমৰ ক্লাছ 9ৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকৰ কিছুমান ডিষ্ট্ৰিক্টৰ এনুৱেল এক্সামসমূহ হৈ গৈছে। যিবোৰ ডিষ্ট্ৰিক্টৰ এনুৱেল এক্সামসমূহ হৈ গৈছে সেইবোৰ ডিষ্ট্ৰিক্টৰ পেপাৰসমূহ তোমালোকে আমাৰ চেনেলত পাই থাকিবা। ইতিমধ্যে যোৰহাট ডিষ্ট্ৰিক্ট, কামৰূপ ডিষ্ট্ৰিক্টৰ পেপাৰ আপলোড কৰা হৈছে। যিসকলে চোৱা নাই তেওঁলোকে চাব পাৰিবা। পেপাৰসমূহ চাই থাকিলে আইডিয়া এটা হয় যে পেপাৰ কেনেধৰণে আহিব পাৰে, কাৰণ তোমালোকে গম পাইছাই তোমালোকৰ MIL আৰু ইলেক্টিভটো বাদ দি বাকী 4খন ছাবজেক্টত MCQ আহিব। গতিকে আমি ভিতৰৰ বস্তুবোৰ ভালদৰে পঢ়িব লাগিব। লগতে বাকী ডিষ্ট্ৰিক্টৰ পেপাৰসমূহ চাই থাকিলে আইডিয়া এটা পোৱা যায় কোনবোৰ প্ৰশ্ন চাব পাৰি। তোমালোকে যদি প্ৰিভিয়াছ পেপাৰসমূহ চাব বিচাৰিছা তেতিয়াহ'লেও আমাৰ চেনেলত গৈ চাব পাৰিবা। 2015ৰ পৰা 2023 লৈকে যিবোৰ প্ৰিভিয়াছ পেপাৰ আছিল গোটেইবোৰ প্ৰিভিয়াছ পেপাৰ আপলোড কৰি থোৱা হৈছে। লগতে আজি পেপাৰখন হৈছে কামৰূপ ডিষ্ট্ৰিক্টত হৈ যোৱা অসমীয়া পেপাৰখন। তোমালোকে চাবা পেপাৰখন সহজে আছিল। কিবা নোৱাৰিলে বা কিবা থাকিলে তোমালোকে আমাক জনাব পাৰিবা। ডেছক্ৰিপশ্যন বক্সত আমাৰ হোৱাটছআপ গ্ৰুপৰ লিংক দিয়া হৈছে। যদি কোনোবাই বিচৰা তেতিয়াহ'লে জইন হ'ব পাৰা। তোমালোকলৈ এটা অনুৰোধ থাকিল, তোমালোকৰ যিসকলৰ এনুৱেল এক্সামৰ ছাবজেক্টবোৰৰ পৰীক্ষাসমূহ হৈ গৈছে সেই ছাবজেক্টৰ পেপাৰসমূহ আমাৰ হোৱাটছআপ গ্ৰুপতে চেণ্ড কৰি দিব পাৰিবা। তোমালোকৰ সকলোৰে সুবিধা হ'ব তেতিয়া। লগতে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা। ইমানে আছিল আজিলৈ।